আজি অসমীয়া বিষয়ৰ স্পেচিয়েল 3 তাৰিখত হৈ যোৱা তাৰিখ কেইটামান প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিম আৰু ভাল লাগিলে শ্বেয়াৰ আৰু লাইক কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। 1 নম্বৰ প্ৰশ্নটো হ'ল লিংগ কেই প্ৰকাৰ? ইয়াৰ উত্তৰ হ'ব 4 প্ৰকাৰ। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব, নিজৰ কাৰণে উপকাৰিত হ'ব। 2 নম্বৰ প্ৰশ্নটো হ'ল ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি হিন্দী ভাষাত আছিল? ইয়াৰ উত্তৰ হ'ব কালসন্ধ্যা। আহক আমি 3 নম্বৰলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হ'ব মাধৱদেৱৰ মৃত্যু হৈছিল কিমান চনত? ইয়াৰ এনসাৰ হ'ব 1596 খ্ৰীষ্টাব্দত। 4 নম্বৰ প্ৰশ্নটো হ'ল নীলা বাইদেউ বুলি কাক জনা যায়? ইয়াৰ এনসাৰ হ'ব নিৰ্মলা প্ৰভা বৰদলৈক নীলা বাইদেউ বুলি জনা যায়। 5 নম্বৰ প্ৰশ্নটো হ'ব ৰি আৰু মধ্যাহ্ন অক্ষৰ পিছত মধ্যাহ্ন নে দন্ত্য বহে? ইয়াৰ উত্তৰ হ'ব মধ্যাহ্ন বহে। 6 নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ কাব্য কেইখন? ইয়াতে শংকৰদেৱৰ কাব্যৰ কথা কোৱা হৈছে। ইয়াতে শংকৰদেৱৰ কাব্য কেইখন হ'ল 7খন। 7 নম্বৰ প্ৰশ্নটো হ'ল বিভক্তি কেই প্ৰকাৰ? ইয়াতে বিভক্তি হ'ল 7 প্ৰকাৰৰ হ'ব বিভক্তি। 8 নম্বৰ প্ৰশ্নটো হ'ল ৰোমান্টিক যুগৰ কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। বন্ধুসকল, আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। 9 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ল অসমীয়া ভাষা কোনটো প্ৰকৃতিৰ পৰা আহিছে? ইয়াৰ উত্তৰটো হ'ব মাগধী প্ৰকৃতিৰ পৰা আহিছে। 10 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ স্বৰধ্বনি কেইটা? ইয়াৰ এনসাৰ হ'ব 7টা পূৰ্ণ স্বৰধ্বনি আছে। অসমীয়া ভাষাৰ 7টা পূৰ্ণ স্বৰধ্বনি। 11 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া স্বৰবৰ্ণ উচ্চাৰিত ধ্বনি কেইটা? ইয়াৰ উত্তৰ হ'ব 8টা। অসমীয়া স্বৰবৰ্ণ উচ্চাৰিত ধ্বনি কেইটা? 8টা। 12 নম্বৰ প্ৰশ্নটো হ'ল ষষ্ঠী বিভক্তিৰ অনুসৰ্গ কি? ইয়াৰ উত্তৰ হ'ব ৰ। এইটো ভিডিঅ'ৰ একেবাৰে লাষ্টৰ শেষৰ প্ৰশ্নটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কিমান চনত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 14 অক্টোবৰ 1864 চনত হৈছিল। ভিডিঅ'টোত কোনো ধৰণৰ ভুল হৈ থাকিলে ক্ষমা কৰিব আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰি লগতে থাকিব। ধন্যবাদ।